হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে চাগে। ভাবিলোঁ আজি এটা ভিডিঅ' বনাওঁ। বহুত দিন বনামকৈ বনাব নোৱাৰোঁ, সদায় পাৰ্লাৰ যোৱা হয়, সেইকাৰণে টাইমেই নাপাওঁ। আজি ভাবিলোঁ নাই ভিডিঅ' এটা বনাম। আজি দেওবাৰ আছিলে, বাহঁতৰ ফালে আহিলোঁ, দেখিলোঁ তাই সৰু মাছ লৈ থৈছিলে। দেখি পেলাই মোৰ মাছখিনি পাতত দিব বহুতেই মন গ'ল। আৰু এয়া মাংস, খাচী মাংস লৈ থৈছিলে। আৰু মই দেৰি নকৰি সিহঁতৰ বাৰীৰ পৰাই কলপাত এখন কাটি আনিলোঁগৈ। ধুনীয়াকৈ কলপাতখন কাটি ধুই কৰি ল'লোঁ, লৈ অকণমান গেছতে গৰমাই ল'লোঁ। আৰু গেছত গৰমাই ল'লে ইয়াত মাছখিনি দি পেলাই বান্ধিবলৈ ভাল হয়। এতিয়া তাই মাছখিনি ধুনীয়াকৈ বাছি কৰি হালধি নিমখ সানিয়ে থৈছিলে। মই ইয়াত মাছকেইটা দিলোঁ আৰু 4টামান কেঁচা জলকীয়া ফালি দিলোঁ। আৰু ইয়াত মই দিছোঁ আদাৰ পাত। আদা পাত দিলে আচলতে গোন্ধটো ধুনীয়া হয়। আৰু ইয়াতে মই নহৰু আৰু আদা অকণ থেতেলিয়াইও দিছোঁ আৰু কেঁচা পিঁয়াজ দি আৰু অকণমান মিঠাতেল দি দিম। এতিয়া দি পেলাই মই ধুনীয়াকৈ এইখিনি বান্ধি টেয়াত দি দিম। টেয়াখনত দি ঢাকনাখন মাৰি দিম। মাজে মাজে এনেকৈ লুটিয়াই থাকিম। হেৰিটো আপোনালোকে এনেকৈ লুটিয়াই থাকিব। তাৰপিছতে এইপিনে মই খাচী মাংস বনাম। মই এহেঁতৰ ঘৰত আহিলে প্ৰায় মাংস মই বনাওঁ, কিয়নো মই মাংস বনালে এহেঁতে খাই ভাল পায়। সেইকাৰণে যেতিয়াই নাহওঁ কিয়, যি মাংসই নহওক মোকে বনাব দিয়ে। আৰু ময়ো ভাল পাওঁ, মই বনাই মানুহক খুৱাই বহুতেই ভাল পাওঁ। সেইকাৰণে ক'লে আৰু ময়ো ৰৈ নাথাকোঁ, মই নিজেই বনাওঁ। এয়া আমাৰ যে মাছ পাতত দিয়া হৈ গ'ল। এতিয়া আহকচোন খুলি চাওঁ। সেয়া ইমান ধুনীয়াকৈ মাছখিনি সিজিছে নহয়, দেখিছেনে? মাছখিনি ধুনীয়াকৈ সিজি গৈছে। আৰু ইয়াতে মই অলপ কেঁচা পিঁয়াজ কাটি দিম আৰু অকণমান ইয়াতে মান ধনিয়া কাটি দিছোঁ, অকণ মিঠাতেল দিছোঁ আৰু অকণমান নেমু চেপি দিম আৰু অকণমান নিমখ দি দিম। দি পেলাই এইখিনি মই ধুনীয়াকৈ সানিম। গোন্ধটো যে ইমান ধুনীয়া হৈছে নহয়, খাবলৈও খুবেই সোৱাদ লগা হৈছিলে। এনেকৈ মাছৰ পিটিকাকণ মাজে মাজে মন যায় এনেকৈ খাবলৈ। আৰু আজি আমাৰ থালি হৈ গ'ল ৰেডি, দেখিছেনে? এয়া মাছ পাতত দিয়া নেমু, জলকীয়া, মাংস আৰু ভাজি, মানে ভাজি লোৱা মাছ খাবলৈ। ইয়াত লগতে দালিও আছিলে আৰু অকণমান আচাৰো আছিলে। এইখিনি দিয়া নহ'ল। আজি থালিখন ইমানেই, খাবলৈ খুবেই সোৱাদ লগা হ'ল। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। আজিলৈ মই আহোঁ, আকৌ লগ পাম আন এটা ভিডিঅ'ত। বাই বাই।